हे गाइज गुड मर्निंग और आज मैं 20-22 दिन पिछतहे आपनालोकर ओसरत आको आहिलो कारण मैं यू भिडिओ मोर 10 सेप्टेम्बर आगरे भिडिओ कराई आसिल एडिट कराओ आसिल किन्तु मैं भिडिओबोर दिया नासिलो घरत किबा एटा टेनशन चलि आछे तार कारणे मैं भिडिओ दिया नासिलो और मैं लास्ट भिडिओत কৈছো मोर चाचा छोवालीर माने मोर सरू भंटीर बिया और इफाले मैं बिया 10 सेप्टेम्बर गुसि गल ताइছত मैं बिया माने भिडिओबोर दिया नाई आज हे भिडिओटोए आज आपलोड दिसो आपनालोके स्किप नकराকৈ সকলে চাই যাব और लाइक कमेन्ट কৰিব और लगते जिए नतुन চাই আছে সাবস্ক্রাইব কৰি দিব প্লিজ মোক সাপোর্ট কৰিব कारण মানুহৰ মাজত খুব দুখ সদায় আহে তাৰ কাৰণে যে মই ভিডিও বনাই বন্ধ কৰি দিও কি হ'ব এইকাৰণে ভাবলো আগৰ ভিডিও বিলাকে আজি আপলোড কৰা আৰম্ভ কৰি দিও আপোনালোকে লগতে সাবস্ক্রাইব কৰিব আৰু লগতে সাপোর্ট কৰিব এয়ে মোৰ আপোনালোকৰ ওচৰত আশা ৰাখিলো हेलो एभरिवान मैं नतुन এটা ভিডিও লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলে ভালে আছে আৰু এয়া মই অলাই ৰেডি মানে মই বজাৰ যাব ওলাইছো মই থ্ৰেডিং কৰিম আৰু বজাৰত কিবা আনিব লগা আছে তাকে মানে অলাই ৰেডি হৈ ললো মানে মই মোৰ আগৰ ভিডিওত কৈছো যে মোৰ চাচা ছোৱালীৰ বিয়া আছে মানে বিয়াৰ আৰু বেছি দিন নাই 2-3 দিন আছে তাৰ কাৰণে ভাবছো পাৰ্লাৰত গৈ আহো আৰু ইফালে মই এজৰ কাপোৰ লৈছো দেখুৱাই আছো কাপোৰজো লৈছো গতে হেভি কৰা মানে হেভি কামে আছে যিখিনি থাকিব লাগে না গৰম দিনত মই পাতল কাপোৰে লৈছো কিন্তু এই পজামাত একদম মানে সিম্পল সেই কাৰণে ভাবিছো ইয়াতে লেস অনে লগাম যদি মোৰ মন পছন্দ লেস পাই যাও তে লৈ আহিম আহি ইয়াতে মানে দৰ্জিক দি লগাই লম আৰু এতিয়া গৈ থাকো বলক আমি বজাৰলৈ এয়া পালার আহি পালো আর এয়া মোর সরু ভন্টি মানে মোর চাচা ছোৱালী যার বিয়া তার মানে সরু ভন্টি মোরও ভন্টি হয় আমি দুজনে একলগে আহিছো তাই থ্রেডিং কৰি আছে ইফালে ময়ো কৰি আছো এয়া থ্রেডিং কৰা হল আৰু এতিয়া গৈ আছো বজাৰত কিবা ল'ব লগা আছে কলুৱে ঘৰত লিষ্ট পাও যদি লৈ ঘৰত যাম আমি আহি পালো লেসৰ দোকান আৰু ইয়াতে সব ধৰণৰ লেস পোৱা যায় শাড়ীত লগাব পাৰি সেলোয়ার কামিজত লগোৱা আৰু সুতাও পোৱা যায় মণি পোৱা যায় সব ধৰণৰ বস্তু ইয়াত পোৱা যায় মানে আৰু ইফালে মই হোৱাইট কালাৰৰ লেস পাই গলো ইমান এটা ভাল পোৱা নাই তথাপিতো লগাব লাগিব কাৰণে লৈ ললো এ ঘৰ আহি পালো ইমান মানে রোদ দিছে মোর অবস্থা বেয়া হৈ গৈছে আর ইফালে আনিছো লেস হোয়াইট কালাৰৰ লেস লৈ আহিছো আৰু এইবিলাক মানে কিবা এটা ডিজাইন কৰি লগাব দিম আর আমার পেহিয়ে দৰ্জিৰ কাম কৰে তাতে লগাব দিম সেইকাৰণে বজাৰত দি আহা নাই ঘৰতে লৈ আহিলো এতিয়া কাপোৰ কানি চেঞ্জ কৰি ল বহুত গৰম লাগিছে আর আমার আইনৰ অত্যাচাৰী লেংতুৰা থনা লেত্ৰা হৈ আছে তো বুজি নাপা কিয়া এ মুখত ধুই আহিলো আৰু দেখিছে অৱস্থা বহুত বেয়া মাইল খাবি কিন্তু আৰু ইৰফানক ঘৰতে থৈ গৈছিলো মোৰ চাচাহঁতৰ ঘৰত এতিয়া ইৰফানক লৈ আহো গৈ ওচৰতে মানে যাৰ বিয়া তাই ৰাখি দিছে গৈ মই ৰাখিলো তুই যা এয়া মইন টেঙা কাটি থৈছো এইবিলাকৰ জেলি বনাম আজি আৰু ইফালে আমাৰ মৰমী বাইদেৱে কৰি আছে কি শুকান মাছ কৈ দে কি বনাই আছে শুকান মাছ ভর্তা আর তার লেতারা বেতায় লেংতুরা লাগি আছে খেসরা না খাং ঘিন্না করু আর কি বানাইছে আজি সিম্পল খানা বেঙেনা চাটনি আর কচুর ডাল না আর এতিয়া মই ইরফানক লৈ আহো এইটা আমার ইরফান খেলি আছে ইয়াতে ইরফান ঘৰত চ ঘৰত নাযা এ নাযায় বলে গ যাবি ও মস্ত নাচ এনে কাটা দে এইফালে মাহিরে কাটা দে মাহিরে দাদা দে চুমা দি দে চ কাটা দে কথা চ গেঞ্জি হাতত লৈছে ঘৰত যাব যাঙা এইফালে নুম
চ দৌৰা ৰ'দ ৰ'দ চ চ চ চ চ চ নানি যা এয়া ঘৰ আহি পাইছে আৰু আয়নৰ উৎপাত দেখা আয়নে ইয়াক মাৰি দে মুস্পিকত যা তই যা আমি নাযাম বাবা স্বামী ঘৰত এয়া মইনটেকাখন ৰেডি কৰি লৈছোঁ আৰু এইখিনি এতিয়া বহাই দিওঁ ইফালে তেল গৰম হ'বলৈ দিছোঁ আৰু ইয়াতে অলপমান পাঁচফোৰণ আৰু দুটামান তেজপাত লৈছোঁ বেছি নিদিওঁ ঔটেঙাখিনি আৰু এইখিনি অলপমান ভাজি তাৰপিছত ইয়াতে গুড়া মৰিচ অলপমান জিৰা গুড়া চেনি এইবিলাক দি পানী দি বহাই থৈ দিওঁ পানী দি লাহে লাহে হৈ থাকিব শুকান জলকীয়া দিলে ভাল হয় মানে শুকান জলকীয়া নাই কাৰণে সেইকাৰণে গুড়া মৰিচ দি আছোঁ আৰু অলপমান টাইম ভাজি ল'ম অলপ টাইম ভাজি ল'লোঁ আৰু এইবাৰ চেনি দি দিওঁ ইয়াতে এয়া পানী চব দি দিছোঁ আৰু পানীও দি দিলোঁ এতিয়া লাহে লাহে হৈ থাকক এইখিনি এতিয়া বাজে সন্ধিয়া 6টা আৰু মই আহিছোঁ মোৰ চাচাহঁতৰ ঘৰত মানে মোৰ ভনীকেইটাক মাতিবলৈ আহিছোঁ মই দুপৰীয়া জেলিখিনি যে বনাইছোঁ সেইখিনিকে মানে ভাবিছোঁ আমি গোটেইকেইটা একেলগে খাম কাৰণ ইহঁতৰ বিয়া হৈ যাব আৰু একেলগে খাব পাৰিম না নাই এনেকুৱা মানে টেঙা বস্তু একেলগে খাই ভাল লাগে নহয় আহি চাওঁ যে ইহঁতে কিবা কিবি বনাই থৈছে এইফালে শুকান বগৰী চাটনি আৰু কেঁচা বুট এইবিলাক খাই আছে আৰু ময়ো আহি ইয়াতে খোৱা আৰম্ভ কৰি দিছোঁ ইৰফানো খাব এতিয়া মানে টেঙ্গা কই দিত কি খাই আছা আম্মা কই তো কি খাই আছা টেঙ্গা জ্বালা লাগছে কোন মোরে জ্বালা লাগছে খাই আর জ্বালা লাগছে না ইরফান ইরফান কি ইয়ার নিদবি রো ও হবো হবো ইরফান কি খাবা লাগছে জ্বালা না হয় টেস্ট কই দিত হাই ইরফান ওই ইরফান ছা পানি বলে দে টেস্ট টেস্টি এখানে এখানে দে টেস্টি কোনা বা হাতে দিয়ে ফেলে কো কিস ইরফান ছা খাওয়াত মগ্ন তাহা ভাল লাগো খাতে ওটাকে পাতা করে মুছতে থাকি বাসনা করে না নাই এইখিনি খাই ল আর নাই 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 পা এয়া মই চাচাহঁতৰ ঘৰৰ পৰা আহিলোঁ আৰু আহি মানে আপোনালোকক একবাৰ ভাবিছোঁ দেখুৱাই দিওঁ মইনটেঙাখিনি তেতিয়াতো দেখুওৱা হোৱা নাই আৰু আপোনালোকে কমেণ্ট কৰি ক'বচোন মোৰ মইনটেঙাৰ আচাৰখিনি মানে কেনেকুৱা হৈছে কালাৰ
আৰু এতিয়া ৰাতি বাজে 10টা আৰু মই ভাত লৈ লৈছোঁ এতিয়া ভাত খাই লওঁ আৰু আজি ভিডিওটো ইয়াতে শেষ কৰিলোঁ যদি ভিডিওটো চাই ভাল লাগে তেন্তে লাইক কমেণ্ট কৰিব আৰু যিয়ে নতুন চাই আছে প্লিজ সাবস্ক্ৰাইব কৰি দিব